প্ৰভু ঈশ্বৰৰ আমি সন্মিলন এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই মানিছোঁ কাৰণ আমাৰ মুখৰ পৰা আমাৰ সংস্কৃতিৰ অৱলম্বী যিখিনি সময়ত এতিয়া সকলৰ উপস্থিতিত সনাতনী ধৰ্ম আকৌ গ্ৰহণ কৰিছেগে তেখেতসকললৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰভু আমাৰ অতি শ্ৰদ্ধা আমাৰ আউনীআটী সত্ৰাধিকাৰ প্ৰভু বিশেষ কামত এই মঞ্চৰ পৰা বিদায় ল'ব বিচাৰিছে, গতিকে সকলোকে এটা হাত চাপৰি বজাই প্ৰভুক বিদায় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আন ধৰ্মৰ পৰা আজি পুনৰ আমাৰ পিতৃ ধৰ্ম সনাতন ধৰ্মলৈ যিসকল লোক ঘূৰি আহিলে আমি তেখেতসকলৰ প্ৰতি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে প্ৰকৃত পৰিচয় প্ৰদান কৰিছে। আমি আপোনালোকৰ মাজলৈ আকৌ আহিম, আপোনালোকৰ গাঁৱে গাঁৱে আপোনালোকৰ নামঘৰে এনে জনগোষ্ঠীয় সন্মিলনত আমি অংশ ল'ম। আপোনালোকক কথা দিলোঁ, আজি মাত্ৰ এটা অনুষ্ঠানৰ কাৰণে আমি অকণমান লৰালৰি কৰিছোঁ, আপোনালোকে যাতে আমাৰ অপৰাধ ক্ষমা কৰে। আমি আকৌ আহিম আপোনালোকৰ মাজলৈ। নমস্কাৰ। নৱকুমাৰ পেগু আজি জনজাতি সন্মিলনত উপস্থিত হৈ আমি যথেষ্ট আনন্দ পাইছোঁ। যিহেতু 2012 বৰ্ষৰ পৰা খ্ৰীষ্টানক মাজুলীৰ পৰা খেদিবৰ বাবে আমি অকলে গোষ্ঠী আহিছিলোঁ আৰু বিভিন্ন স্থানত আমি জাতি জনগোষ্ঠীৰ মাজত সোমাই বিভিন্ন স্থানত ধৰ্মালোচনী সভা পাতি ৰাইজক জাগৰণ কৰাৰ চেষ্টা কৰিছিলোঁ। আজি এই জনজাতীয় সন্মিলনে আমাক যথেষ্ট উদ্বুদ্ধ কৰিছে, যিটো আনন্দ প্ৰদান কৰিছে। আমি উপলব্ধি হৈছে যে জনসাধাৰণ জাগৰিত হৈছে আৰু বিশেষকৈ আজি এই মঞ্চতেই খ্ৰীষ্টানলৈ ধাবিত হোৱা তিনিটা পৰিয়াল আহি পুনৰ সনাতন হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। তাতকৈ আৰু আনন্দৰ কথা নাই। আৰু মোৰ যি অকলশৰীয়া যোদ্ধা হিচাপে মই আগবাঢ়িছিলোঁ, গতিকে আজি মই হাজাৰজন যোদ্ধাৰ অংশীদাৰী হ'বলৈ পাম বুলি মোৰ মনত আৰু বেছি আনন্দিত হৈছে। গতিকে মই ভৱিষ্যতে আশা কৰিম যে সনাতন হিন্দু সংস্কৃতিৰ যি প্ৰভাৱন গতিধাৰা, এই সনাতন হিন্দু ধৰ্ম ভৱিষ্যতলৈ প্ৰবাহিত হৈ থকাৰ প্ৰতিশ্ৰুতি আছে। আৰু মই জনসাধাৰণক পুনৰবাৰ আপোনালোকৰ জৰিয়তে আহ্বান কৰিব বিচাৰিম যে মাজুলী বৈষ্ণৱপীঠ ধৰ্মৰ স্থলী, অসমৰ ধৰ্মৰ কীৰ্তি মণিকাঞ্চন মিলনভূমি। ইয়াতেই বিভিন্ন পন্থাৰ গুৰুসকলৰ জৰিয়তে প্ৰৱৰ্তি থকা 36খনকৈ সত্ৰ আছে আৰু সেইকাৰণে মাজুলীক সত্ৰ নগৰী বুলি কয়। যে এই সত্ৰ যি কৃষ্টি সংস্কৃতি, তাৰ লগতে জাতি জনগোষ্ঠীৰ কীৰ্তিৰাজিৰে মাজুলীখন বাৰে বৰণীয়া কৃষ্টি সংস্কৃতিৰ ফুলৰ মালাৰ দৰে প্ৰবাহিত হওক।
প্ৰচাৰিত হওক, সেই